যেহেতু আজি অভিযান চলিছে মাছৰ কিমান পৰিমাণৰ দাগ 10 গ্ৰাম কভাৰ হৈছে এতিয়া মানে এনেদৰে চলি থাকিব অভিযান চলি থাকিব এতিয়া ষ্টাৰ্টিং হৈছে আৰু কৰ্ডিনেশ্যন অভিযান চলি আৰু আটক কৈছে নেকি আটক দুজন আটক হৈছে নামকেইটা কি কি লাগে নামকেইটা পিছত আমাৰ গম পাম বাৰু এতিয়া আকৌ ইনভেষ্টিগেশ্যন আপুনি ৰিকভাৰী কৰিব তেওঁলোকৰ ৰিকভাৰ হোৱা নাই কাৰণ আমি মানে সন্দেহবশতঃ আমি এটা চাৰ্চে কৰিছিলোঁ কিন্তু তেওঁলোকৰ ইনফৰ্মেশ্যন পাই পিনে আমি ইয়াত চাৰ্চ কৰিবলৈ আহিছিলোঁ যে তেওঁলোকৰ পৰা ডিটেইলছ ইনফৰ্মেশ্যন লোৱা হয় মানে এৰেষ্ট কৰা হৈছে দাগ থকা সন্দেহ প্ৰকাশ কৰে সন্দেহ মানে কি আৰু চাওঁ কি হয় ইনভেষ্টিগেশ্যন অলপ টাইম গম পাই থাকিব আৰু চিৰিঞ্জ পোৱা গৈছে উৰি যাব হা আৰু চিৰিঞ্জখিনি পোৱা যায় চিৰিঞ্জখিনি ভিতৰত থৈছোঁ মানে মানুহ আন্ধাৰ কৰিছোঁ এনেকুৱা নেকি আমাৰ কথা নকৰা আমাৰ ৰ'ব দেই অঁ ভাং গাঞ্জা এইবোৰ চিলিম টিম চব লেটাৰ